कुन्द्रुबिलाव हाग्रानि मैदेरनि थाखाय आबादफोरखौ मोनासै। उदालगुरि जिल्लानि भारत भुटान ओनसोलफोराव हाग्रानि मैदेरफोरा आबादफोरखौ जादों आरो खहा खालामगासिनो दङ। बेबायदिनो उदालगुरिनि ननाय फरेस्ट रेन्जनि सिङाव थानाय 3 नं कुन्द्रुबिल निमगावआव गोबां आबाद जेरै माइ, गय, जुखाम बायदि बायदि आबादफोरखौ हाग्रानिफ्राय आदार नागिरनानै फैनाय मैदेरा जानानै गाग्लोबजोबबाय आरो सिफायलांजोबबाय। हरफ्रोमबो थाद'नाय गैयै मैदेर फैनानै आबादफोरखौ बोखांनो हायैनि जिंगासिनानै जेबो लामा मोनाखै रायजो राजाफोरा। फारसेथिं हाग्रा बिफानाव खौरां हरबाबो थोजासे मावफारिया गैयैनि जाहोनाव बिथांमोनाबो जेबो राहा लानो हायाखै होननानै फोरमायदों आबादारिफोरा। आबाद खहा खालामजानायनि सोलायै माबाफोर अनसुंथाइ होनानै हेफाजाब होनांगौ होननानै दाबि खालामदों आबादारिफोरा। मख'नो गोनांदि बैफोर ओनसोलाव दिनैसिम एमएलए, इएम आरो एमपिफोरा नायफैयाखै होननानै दुखु फोरमायदों। बहुत बছৰ আগৰ পৰা ইয়াতে বসবাস কৰি আহিছোঁ আৰু আমাৰ ইয়াৰ মুখ্য জীৱিকা হ'ল খেতি। গতিকে আমি খেতি কৰিয়ে জীৱন যাপন চলাওঁ। কিন্তু দেখিবলৈ পাওঁ যে আমি যিহেতু যথেষ্ট খৰচ কৰি খেতি কৰা হয়, কিন্তু বনেৰে হাতীয়ে আহি একেবাৰে নষ্ট কৰি দিয়ে। তাৰ ফলত মানে আমাক চলিবলৈ দিগদাৰ হয়। সেইকাৰণে এতিয়া খেতি কৰাটো মানে মনেদি আৰু বাদ দিব লগা নিচিনা হৈ আছে। কাৰণ খেতি কৰাৰ পিছতো যদি উন্নতিটো আমি পাব নোৱাৰোঁ, তেতিয়াহ'লে খেতি কৰি কি হ'ব। ইয়াতে বিশেষকৈ ধান খেতিৰ বাহিৰে যিসকলৰ অলপ টকা পইচা আছে তেওঁলোকে চাহ খেতি কৰে, আৰু আমাৰ নিচিনা দুখীয়া মানুহেতো প্ৰায় ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈ যায়। আৰু কিছুমানে সৰু হিচাপে জলকীয়াও খেতি কৰে, কিন্তু মূল হিচাপে হ'লে আমাৰ ধান খেতিয়ে। চৰকাৰক কি অনুৰোধ কৰিব? নাই, আমি খেতিয়ক হিচাপে চৰকাৰক এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে ধৰক বন বিভাগ আছে, গতিকে বন বিভাগৰ জৰিয়তে হওক বা চৰকাৰে আজিকালি নানা ধৰণৰ এই ছ'লাৰ ফেঞ্চিং আৰু ষ্ট্ৰীট লাইট এনেকুৱা ব্যৱস্থা আছে, কিন্তু আমাৰ ইয়াত এনেকুৱা ব্যৱস্থা কৰি দিব পৰা নাই। আৰু যেতিয়া হাতী মানে আহি আগৰ নিচিনা হাতী এতিয়া হৈ থকা নাই। আগত অলপ হাল্লা কৰিলে গৈছিলে, কিন্তু এতিয়া মানে যিমান হাল্লা কৰিও বা ফটকা ফুটাইও নাযায়। গতিকে এতিয়া ফৰেষ্ট বিভাগে আহি অলপ ইয়াক চাই অলপ খেদাৰ ব্যৱস্থা সহায় কৰিব লাগিছিল ৰাইজক। তাৰ উপৰিও ধৰক আমি যিহেতু মূল জীৱিকা খেতিৰ ওপৰতে, গতিকে চৰকাৰ ফালৰ পৰা আমাক খেতি কৰাৰ পিছতো যদি এনেকুৱা হৈ যায়, ক্ষতিপূৰণ হিচাপে আমাক দিয়াটো আমি বিচাৰোঁ। আপোনালোকৰ গাঁৱৰ ওচৰতে বন বিভাগৰ অফিচ আছে, তেখেতসকলে খেদিবলৈ আহে না নাই? নাই, তেওঁলোকক মানে ৰাতিটো তেওঁলোকে আহিবলৈ অলপ অসুবিধা পায়, কাৰণ আমাৰ ইয়াতে শান্তিপুৰ বিট অফিচ আছে। তাত মানে তেওঁলোকৰ ষ্টাফটো যথেষ্ট কম, আৰু আমি ফোন কৰি জনাওঁ যে হাতীয়ে বহুত দিগদাৰ কৰি আছে। তেতিয়া তেওঁলোকে কয় আমাৰ ষ্টাফো নাই, আৰু তেওঁলোকৰ যিহেতু হাতী খেদিবৰ কাৰণে কিছুমান সা সৰঞ্জামৰো ব্যৱস্থা থাকিব লাগে, সেইখিনি তেওঁলোকৰ মানে অভাৱ যেন দেখা পাওঁ। আমিও নিজ চকুৰে দেখা পাওঁ যে কেতিয়াবা যাওঁতে তেওঁলোকৰ তাত একো বস্তুৱেই নাথাকে। তাৰ উপৰিও তেওঁলোকৰ তাত এটা ভাল গাড়ীও নাই, যিহেতু ৰাতি আহিবৰ কাৰণে গাড়ীৰ ব্যৱস্থা হ'ব লাগে, কিন্তু তেওঁলোকৰ গাড়ীৰো অৱশ্যে বিভাগে তেওঁলোকক দিয়া নাই চাগে। সেইকাৰণে তেওঁলোকে মাতিলেও আহিব নোৱাৰে, আৰু তেওঁলোকে ফোনত আমাক সহযোগ নকৰা নহয়, কৰে। ক্ষতিপূৰণ হিচাপে ধৰক যিহেতু আমি মূল নিৰ্ভৰ খেতিৰ ওপৰতে, কাৰণ আমি এই খেতিৰ দি নিজৰ ল'ৰা ছোৱালীক ভৰণ পোষণৰ উপৰিও পঢ়োৱা এইবিলাকত আমি এই খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ। গতিকে ক্ষতিপূৰণ হিচাপে চৰকাৰে ব্যৱস্থা কৰি দিলে ভাল। আৰু এনে আমি এইটো বুলি নকওঁ, কিন্তু নিশ্চয় কিবা এটা তেওঁলোকৰো ব্যৱস্থা থাকে চাগে। গতিকে সেই ব্যৱস্থাৰ যোগেদি আমাক ক্ষতিপূৰণটো দিয়া বিচাৰোঁ। কিন্তু আগে পিছেও আমি যথেষ্ট আবেদন কৰিছিলোঁ, কিন্তু এনেকুৱা আমি কোনেও ধৰক ক্ষতিপূৰণ খেতি নষ্ট হোৱাৰ বিনিময়ত পোৱা নাই। আৰু এবাৰো যথেষ্ট ইয়াত আপোনালোকে ইয়াত অলপ জাগাহে দেখা পালে, কিন্তু ইয়াৰ উপৰিও আমাৰ কুন্দৰবিল এলেকাত যথেষ্ট কিছুমানৰ চাবলৈ গ'লে 10 বিঘা খেতি কৰিছে, 10 বিঘাটোৱে গোটেই একদম প্লেন কৰি দিছে, যেনেকৈ এইখিনিত অলপ আগতে দেখা পালে। এনেকৈ মানে একোৱেই নাই। গতিকে 10 বিঘা আজিকালি খেতি কৰিবলৈ যাওঁতে যথেষ্ট খৰচ হৈ যায়। গতিকে তাৰ বিনিময়ত চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিলে ভাল আছিলে। এই গাঁৱৰ বাসিন্দা হৈ, খেতিয়ক হৈ আপুনি কি ক'ব এতিয়া? এই গাঁৱৰ বাসিন্দা হৈ মানে স্পেচিয়েলি আমি খেতিয়ক, গতিকে এনেকৈ যথেষ্ট মানে আমাৰ ধান খেতিৰ ভিতৰত ধানেই মানে মুখ্য আমাৰ খেতি। গতিকে এই ধানটো এনেকৈ নষ্ট যদি কৰি দিয়ে, তো আমি কি বিচাৰোঁ, তো আৰু
চৰকাৰকো আমি কি কওঁ, তেওঁলোকক আমি বিভিন্ন সময়ত মানে নিবেদন কৰি আহিছোঁ। এতিয়ালৈকে কোনো সঁহাৰি আমি পোৱা নাই যে খেতি কৰা বা নষ্ট কৰাৰ বাবদত একো পোৱা নাই। কিন্তু আমি ইয়াৰ পৰা লিষ্টবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে বিচাৰে, কোনে বিচাৰে আমি দি পঠাওঁ। হাতীয়ে কি কৰিছে কি কৰা নাই এইবিলাক চাবলৈ MLA EM বিলাক আহিছিল না নাই? এতিয়ালৈকে এইবিলাক এতিয়ালৈকে অহা নাই। আৰু তেওঁলোকে জানে ইয়াত হাতী উপদ্ৰৱ কৰি আছে বুলিও জানে, কিন্তু তেওঁলোকে এতিয়ালৈকে অহা নাই। ভোটৰ সময়ত তেওঁলোকে বিভিন্ন আমি কি বুলি কয় কথা মানে ইঞ্চুৰেঞ্চবিলাক দি যায়। এইটোৰ কাৰণে আমি কৰিম, হাতীৰ কাৰণে আমি চাম, বিভিন্ন মানে দেখুৱাই। কাৰণ স্পেচিয়েলি আমাৰ এইটো এৰিয়াত আগত তেনেকুৱা নাছিলে। যদি তেনেকুৱা থাকিলে আমাৰ পূৰ্বপুৰুষ এইটো জেগাত নাথাকিলে হয়। কিন্তু এতিয়া হাতীৰটো যথেষ্ট মানে এই জেগাতে বেছি মানে প্ৰব্ৰজন হৈ আছে। আৰু মই ভাবোঁ যে ফৰেষ্ট যোনটো এৰিয়াবিলাক আছে, ফৰেষ্ট যিবিলাক আছে সব ধ্বংস হৈ যোৱাৰ ফলত এই হাতীবিলাক মানে বিচলিত হৈ আমাৰ এইটো এৰিয়াত বেছি মানে উপদ্ৰৱ কৰি আছে নেকি। গতিকে মই ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাককো মানে ক'ব বিচাৰোঁ যে কাইণ্ডলি তেওঁলোকেও নিজৰ এই ফৰেষ্টটো ভালকৈ ডেভেলপ কৰি হাতীবিলাকক তাত মানে কনজাৰ্ভেশ্যন কৰে, এইটো মই অনুৰোধ কৰোঁ তেওঁক। সোলাৰ ফেন্সিং দিয়া ব্যৱস্থা আছে না নাই? আছে, মানে আমাৰ আৰণ্যক এটা সংস্থা তেওঁৰ ফালৰ পৰা সোলাৰ ফেন্সিং দি দিছে, কিন্তু ইমান ব্ৰড এৰিয়াত কভাৰ কৰিব পৰা নাই। এইটো দিয়া নিদিয়া একে আছে। আজি দিয়ে কালি হাতীয়ে মানে পূৰা চিঙাই ভঙাই শেষে কৰি দিছে তেনেকুৱা। আৰু এতিয়াও তেনেকুৱা অৱস্থা। এতিয়া চৰকাৰৰ পিনে আমি খেতিয়ক হিচাপে অনুৰোধ কৰোঁ যে তেওঁলোকে আমাৰ যোনটো কষ্ট অলপ বুজি দিয়ে আৰু মানে চৰকাৰীভাৱে যি মানে সহায় মানে সুবিধাবিলাক আছে যে খেতিয়কৰ ওপৰত এই খেতিয়কৰ ৰূপে আমাকো প্ৰদান কৰে, আমাকো খেতিয়ক হিচাপে গণ্য কৰে। কাৰণ আমি খেতিয়ক নাথাকিলে ইয়াত কোনেও মানে বাচি থাকিব নোৱাৰে। কাৰণ আমি বিভিন্ন শস্য উপাৰ্জন কৰোঁ আৰু বিভিন্ন ডাঙৰ তেওঁ MLA MP বিলাক এতিয়া বহি পিনে তেওঁলোকে ল' এণ্ড অৰ্ডাৰবিলাক বা পলিচি তেওঁলোকে মেনেজ বা ক্ৰিয়েট কৰি আছে। তেওঁলোকে আমি বনোৱা ভাত খাই পিনে বাচি আছে। কাৰণ আমি যে অসুৰক্ষিত, তেওঁলোকে কেনেকৈ সুৰক্ষিত হ'ব পাৰিব। সেইকাৰণে কাইণ্ডলি আমি খেতিয়ক হিচাপে কুন্দ্ৰাবিলৰ খেতিয়ক মাত্ৰ নহয়, মানে সম্পূৰ্ণ খেতিয়ক ৰূপে মই জনাওঁ যে এট ফাৰ্ষ্ট আমাক মানে তেওঁলোকে মানে কি বুলি দিব লাগিব, মানে প্ৰাধান্য দিব লাগিব খেতিয়কক।